Hey friends, welcome to my channel. আজি আমাৰ ঘৰত বহুত আলহী আহিছে মামী আহিছে আৰু ভাইটিও আহিছে তো এতিয়া আমি মানে মধুৰিআম ছিঙিম আৰু বহুত কাম আছে আজি আপোনালোকক দেখুৱাম তো আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰিব আশা কৰোঁ তোক মই আপলোড দিমেই মই দেখো সেইফাম ছিঙি থাকা বুলি ফেলনি ধুই ল এই সৈফ্ৰাম ছিঙি থকা বুলি কওঁ না হেল্ল' দি মোবাইলত মাৰ দিম গম পাইছ হেল্ল' কওঁ হাই কওঁ এই বান্দাৰ নিজে এংকে বনাবি এই দেখিছে ফ্ৰেণ্ডছ এইটো বান্দাৰ গাছতে সৈফ্ৰাম ক'ব দিছে এইটো দাইবতি চাই আছে পানী পানী লাগে পানীয়ে খাতে তই কি মই উড়ে উড়ে পাৰিম বুলি মাজত পৰি নবি এই হয় দি পাৰি নম্বর আপে কাট না ইসে আমার এই মারে না তাই কিনে পলালে এইটো এইটো বান্ধব এই আমার ঘৰত আছে মামী মামী ভাইটি আহিছে মামী চোৱা মামী একবাৰ চোৱা হাই দিয়া এয়া খানাৰ আয়োজন চলিছে ইয়াত পটল ভাজি আছোঁ ইয়াত চিকেন বনাই আছোঁ ইয়াত মাছ ভাজি থৈ দিছোঁ অলপ পাছত আঞ্জা বনাম আৰু মামী মধুৰিআম কাটি আছে মায়ে মছলা বটি আছে ইয়াত চাওক মায়ে ধনিয়া বটি আছে ভাজি আছোঁ অলপ পাছত মাংস হ'ব তাৰপিছত মাছৰ আঞ্জা বনাওঁ বুলি তোৰ কিবা কবি নেকি বান্দাৰ কওঁ এয়া চাওক মাছৰ আঞ্জা ধুনীয়া দি বনোৱা এয়া হৈছে দালি এয়া হৈছে পুই শাক ভজা আৰু এয়া পটল ভাজি এয়াই আৰু মাংসৰ এতিয়া কেনেকুৱা দেখাত কেনেকুৱা হৈছে ক'ব আৰু যদি আমাৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব নাংগে ক'বা খাওনি বাজো ভালকে বাজো তুমি আনিবি লৈ এইটো হৈছে চা যা দিয়া নহয় ভাল লাগে চইচ